हेलो আজি মোৰ প্ৰথম ব্লগ আৰু প্ৰথম ব্লগৰ যোগেদি মই আপোনালোকক দেখাব গৈছোঁ আমাৰ চাহ বাগান যদি দেখি পাব নাৰ্সাৰী আৰু সৰ্বপ্ৰথম আদৰণি জনাইছোঁ মোৰ সেকেন্ড চ্যানেল SB অফিচিয়েললৈ। আহক আমি নাৰ্সাৰী আৰু আমাৰ যি বাগানসমূহ দেখোগে। আহক কিবা কবি বহুত ধুনীয়া বতাহ দি আছে। এই আমাৰ হৈছে মোৰ ভাইটিয়ে হ'ব আৰু তেওঁ এটা চেনেল আছে, চেনেলৰ নাম কি আছিলে? ৰাহুল গেমাৰ এফাৰ। আৰু লগত মই তলত ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম, আপোনালোকে লিংকত যাব, লিংকত গৈ ধুনীয়াকৈ ভিডিঅ'টো চাব আৰু চাই মেলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক আমি আৰু পুনৰ আমি মহোমোহা দৃশ্য যি পৰিৱেশ চাৰিওফালে সুন্দৰ অকল সেউজীয়াই আপোনালোকে নিশ্চয় দেখিব পাইছে, ইমান ধুনীয়া পৰিৱেশ। বতৰ ডাৱৰ কৰি আহিছে আৰু আমি বেছি দেৰি থাকিব নোৱাৰোঁ, 1 ঘণ্টামান থকাতকৈ আৰু বৰষুণ আহিব। বৰষুণ দিব হ'লেই আৰু বৰষুণ লাহে পৰিব এতিয়া। আজি প্ৰথম ব্লগত আপোনালোকে দেখা পাব বৰষুণ দিলে কেনেকুৱা ব্লগ বনোৱা যায়। আপোনালোকক দেখুৱাম আমাৰ এতিয়া নাৰ্সাৰী। এতিয়া মই বৰ্তমান নাৰ্সাৰী পালোঁ। নাৰ্সাৰী সেয়া প্ৰথম দেখিছে যে নাৰ্সাৰী হয়, নাৰ্সাৰী আহি পালোঁ। এতিয়া আমাৰ নাৰ্সাৰীত কি আছে? চাহপুলি লগতে অন্যান্য আমাৰ উদ্ভিদ আছে। এই গছবোৰ দেখুৱাওঁ পোহপাল কৰিছে, সেই বিষয়ে অকণমান জনাব আপোনালোকক। আৰু এতিয়া আহি গ'ল চব আম গছ। দেখিছেনে আম গছ? এই বহুত মিঠা আম, এতিয়া নাইকিয়া হ'ল।
চাপলি হৈছেহি মানে আমাৰ যিটো ভাষাত বুলি কয় বেগ ভৰোৱা বুলি কয়। বেগ ভৰোৱা মানে হৈছে যি ঠোঙা থাকে, ঠোঙাৰ মাজত ঠোঙাত আমি মাটি দিয়া হয়। মাটি সাৰ হোৱাৰ পাছত যিবোৰ চাহ গছৰ গজালি থাকে, গজালিবোৰ উদাহৰণস্বৰূপে আপোনালোকক দেখুৱাই দিম মিত্ৰ হ'ব। এই চব এনেকুৱা ধৰণৰ গজালি। এই সুৰেশ থাকিব লাগিছিলে, সুৰেশ ধুনীয়াকৈ ক'লেহেঁতেন চাহ গছৰ বিষয়ে। দেখিছে এইবোৰ যেতিয়া লাহে লাহে ডাঙৰ হয়, ডাঙৰ হোৱাৰ পাছত এক্সট্ৰা জেগাত লৈ ইয়াক ৰোৱা হয়। ৰোৱাৰ পাছত তেওঁ ডাঙৰ গজালি কেনেকুৱা হৈ আছে আপোনালোক চব মাত্ৰ এখিলা পাত দেখি পাইছে হয় নাই? এখিলা পাত দেখাৰ পাছত এইটো গজালি ওলাইছে, এইটো এনেধৰণৰ ইমান চাৰিওফালে গোটেই নীলাই আহি আছে, কিয়নো এতিয়া মানে নাৰ্চাৰীৰ ভিতৰত আছোঁ। আৰু এই নীলাত যিটো আমাৰ এইটো আমাৰ যিটো পালটো দিয়া হয়, পালটো দিয়া হয়, ইয়াত মানে কি হৈছে ৰ'দ বেছি পৰিব নালাগে, বেছি বৰষুণত পৰিব নালাগে, তেতিয়াহে মানে পুলিবিলাক জীয়াই থাকে। আপোনালোকে দেখুৱালোঁ এতিয়া আমাৰ কাটিং পুলি যি বেগ ভৰোৱা হয়, বেগ ভৰোৱাৰ পাছত যিটো মোক কেনেধৰণৰ গজালি হয়, গজালি হোৱাৰ পাছত হয় সেইটো আপোনালোকক ক'লোঁ আৰু আপোনালোকক দেখুৱালোঁ। এতিয়া দেখুৱাম এতিয়া আমাৰ যে সাঁচি পুলিৰ কাৰণে, মানে সাঁচি পুলিৰ কাৰণে যি ধৰণৰ হেৰি কৰা হয়, সাঁচি পুলি কেনেকৈ ৰোৱা হয় সেইটো আপোনালোকক দেখুৱাম। মোৰ আগত আছে, আমি তালৈ গৈ আছোঁ এতিয়া। ৱাও, অলপ সাপ চাপ দেখি পাব লাগিছিলে, আপোনালোকে দেখা পালেহেঁতেন। মই হ'লেও বহুত দিন হৈ গ'ল সাপ দেখা নাই, আৰু গম পাইছোঁ ইয়াত বহুত সাপ আছে বোলে। বিশেষকৈ সাপৰ নাম যে নাজানো, দুই এটা সাপ ওলাব লাগিছিলে। ক'ত চাফা কৰি আছে? আৰু দেখুৱাবলৈ বহুত থাকি গ'ল, আৰু আগলৈ আছে, আগলৈ নাযাওঁতে বৰষুণ দিব হৈছেহে। তো নেক্সট ভিডিঅ' যেতিয়া আহিব, নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম। আৰু এতিয়া ব'লক য'ত আমি আম খাওঁ, তিনিআলি হয়, তিনিআলিৰ ওচৰত আমি আম খাওঁ। আম খোৱা জেগাটো, আৰু যদি আম আছে দুই এটা আম আমিও খাই চাম কেনেকুৱা লাগে বাৰু। যিহেতু আপোনালোকে কৈ আছে যে আম খোৱা তিনিআলি, আম খোৱা তিনিআলি বুলি ক'ব হ'লে আমি ইয়াকে কওঁ আম খোৱা তিনিআলি। আমাৰ তিনিটা আলি গৈছে, আৰু লগতে আম গছ এজোপা আছে, সেইটো হৈছে আম খোৱা তিনিআলি। ইয়াত আম কি হৈছে মানে সৰু থাকোঁতেই, যেতিয়া মানে সৰু হৈ থাকে তেতিয়া মানে মিঠা আমটো খাই ভাল লাগে, কাৰণ পকিব নাপায়, আম খাই খতম হয়। মই এমাহৰ আগত আহিছিলোঁ, এমাহৰ আগত আহি প্ৰায় 3-4টা আম খাইছিলোঁ। আজি দেখিছোঁ ইয়াত আমৰ চৰেয়াটোও নাই। আহক আমি আৰু দেখোঁ, বাগিচা চাওঁ, অকল গোটেই সুন্দৰ। আৰু বেছি দেৰি নকৰোঁ, আৰু এইটো দেখুৱাই মেলি আমাৰ ব্লগটো আজি ইমানতে সামৰণি মাৰিম। আমি আহক আৰু ছেকেণ্ডটো যিটো আমি দেখুৱাব বিচাৰিছোঁ সেইটো দেখুৱাই লওঁ। এইটো হৈছে আমাৰ নাৰ্চাৰী শিৱ মন্দিৰ। ইয়াত যিবোৰ চকীদাৰ থাকে, চকীদাৰবিলাকে ইয়াত পূজা অৰ্চনা কৰে। আৰু যি ঘৰটো দেখিছে, এই ঘৰটো হৈছে চকীদাৰসকলৰ বাবে জিৰণি কোঠা। আৰু যিসকলে ইয়াত কৰ্মচাৰী আছে, পাত ছিঙা হওক, যিবোৰ কাম কৰে সেইবিলাক সকলো তাক জিৰণি ল'বৰ কাৰণে তাক জিৰণি ঘৰ বনোৱা হৈছে। তাত দেখিছে বস্তুটোৱে নাই, এইটো আছে আমাৰ জিৰণি কোঠালৈ গৈ যেতিয়া ৰ'দ আহে, ডাঙৰ সাপ যেতিয়া আপোনালোকে দেখা পালে হয়, তেতিয়া আপোনালোকে ভাবিলেহেঁতেন ইমান ডাঙৰ সাপৰ মাজতনো কোনোবা থাকিব পাৰে নেকি বুলি। চ'
চ' মানে আজি ভগৱানৰ কৃপাত আমি সাপ দেখি নাপালোঁ আৰু যিটো সাপৰ জেগাত সাপ থকাৰ কাৰণে ইয়াত মানে কি হৈছে আমাৰ ভগৱান শিৱক পূজা কৰা হয় তাত। আৰু আপোনাৰ আৰু এটা দেখুৱাই দিছোঁ, ইয়াৰ পৰা দেখুৱাই দিছোঁ যিটো ৰাস্তাটো গৈছে ৰাস্তা পোনে যাব হ'লে আপোনাৰ এই মৰিশালি আছে, কাষতে আছে মৰিশালি হয়। আমাৰ যিবোৰ মানুহ মই তেখেতক ইয়াতে আমাৰ অন্ত্যেষ্টিক্ৰিয়াৰ কাৰণে ইয়াত অনা হয়। আৰু আমি যে বাগানৰ পৰা মাজে পোনে যাম, বাগানৰ কাষতে ঘৰ আছে, তাত মানে কি হৈছে মানে তাত পেহী এজনী আছে বৰ সুন্দৰকৈ কি হয় কি কয় পানীপুৰি বনায়। আৰু যদি বনাইছে আপোনালোককো দেখুৱাম পানীপুৰি কেনেকুৱা বনায়, কি কৰে, কি দিয়ে পানীপুৰি দেখুৱালে আপোনালোককো চাব। ঠিক আছে, আমি ডাইৰেক্ট পানীপুৰি খোৱা জেগাত লগ পাম। যেতিয়া আমি বাগানলৈ সোমাই যোৱাত প্ৰথম গেটটো যিটো হৈছে আমাৰ এইখনে হয় গেট। এই গেটটো পাৰ হৈ আমি পতালোঁ আৰু এই গেটখন আমি ধুনীয়াকৈ খুলি থৈছিলোঁ। আমাৰ এতিয়া লগাব থাকি গ'ল, আমি লগাই থৈছিলোঁ। সেই লগোৱাৰ পাছত কোনোবা আহিলে খুলি গুচি গ'ল চাগে। ত' আৰু এতিয়া দেখুৱাম যিটো আমাৰ আৰু য'ত আমি পানীপুৰিৰ কথা কৈ আছিলোঁ, মই পানীপুৰিৰ কথা সেইটো এই যি ঘৰ দেখাইছে না তাত পানীপুৰি পোৱা যায়। এতিয়া আমি গৈ চাম, যদি পোৱা যায় আপোনালোকে দেখা পাব পানীপুৰি কেনেকুৱা বনায় তাৰো দুই এটা কথা আপোনালোকে জানিব। আৰু লাহে লাহে নামি আহিছোঁ। ইয়াত যদি ভোকত যদি আপোনালোকে আহে, যিটো আৰু উঠান আছে উঠিব নোৱাৰিব। সেয়ে সেইটো আমাৰ যিটো বাগানটো আপোনাক দেখুৱালোঁ, বাগানৰ চকীদাৰ এইজনে হয়। এতিয়া ৰাতিটো থাকিব, আপোনাক কৈছোঁ ইমান খাতৰা জেগাত মানুহজন থাকে এইজনে হয়। দেখিছে নাই, দা কঠাৰ গোটেই লৈ মানে বাগানৰ মাজত থাকিব। যদি সাপৰ কথা আপোনালোকক কৈছিলোঁ, আমি দেখুৱালোঁ আপোনালোকৰ বাগান দেখুৱালোঁ, নাৰ্চাৰী দেখুৱালোঁ আৰু বহুতো তেনেকুৱা দেখুৱাও থাকি গ'ল। যেতিয়া আমাৰ ছেকেণ্ড ব্লক হ'ব, ছেকেণ্ড ব্লকত আমি সম্পূৰ্ণ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আজি ব্লক ইয়াতে আমি সামৰণি মাৰিছোঁ। আপোনালোকে প্ৰথম ব্লক ইমান ভাল হোৱা নাই মই গম পাইছোঁ। যদি ভাল পায় লাইক কমেণ্টত জনাব, শ্বেয়াৰ কৰিব আৰু চেনেল ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে শ্বেয়াৰ কৰিব যাতে চেনেলটো আগলৈ যায়। ইয়াতে মই আজি ব্লগটো সমাপ্ত কৰিছোঁ।